এইবিলাক দেখাম ৰবা মই কিবা লাগিব এইবিলাক বেটৰ লেম্প তো ফাইনালি গাইজ এতিয়া আমি শংকৰদেৱ কলাক্ষেত্ৰ পাই গৈছোহি আৰু আমাৰ লগত আহি থাকো এই গৰম লাগিছে নহয় আজি মানে ভিজি গৈছো আৰু কি ক'ব উপায় নাই তো গাইজ 50 টকাকে টিকেট লৈ আপোনালোকে টিকেটটো কাটি ল'ব লাগিব ফাৰ্ষ্ট টাইম এইফালে গাইজ দেখিবলৈ পাইছে এখন প্ৰৱেশ দুৱাৰ ধুনীয়াকে বাস্তৱ হেতে পুৰা একদম মানে খেলি আছে গাইজ কেনেকুৱা পাইছে বাস্তৱ বাবু ক'ত গ'ল বাবু বাবু আমাৰ ইটো ভাগিন ক'ত গ'ল কেনেকুৱা পাইছা বাস্তৱ কেনেকুৱা পাইছা হা ও বাস্তৱ এটা বগা বাহা বাস্তৱ এটা বগা বাহা ও জিদ্দা কোনফালে ওলাবগে হি গাইজ দেখিছে নেকি সুন্দৰ দৃশ্য ৰং ধেমালি ক্ষেত্ৰ আমি শেষ কৰি আহিলো খায়া কৃষ্ণ আমাক এটা চাই আছে হয় হেতু হাতীটো কাহে হাতীটো চিৰিয়াখানাত দেখা নাপালি না এটা চাইলা সবে ভাগিন হাতীটো চাব নাপালা নহয় চিৰিয়াখানাত এটা চাই লোৱা গৰিয়াল এইবিলাক চব ভাঙি পেলাব গাইজ মানুহটো ভয়টো ভাঙছি সেইবুলি বেচেৰা আহিছে আৰু মই কৈছো মহটো ঠেংটো ভাঙা বুলি সন্ধিয়া আহিলে বেছি ভাল লাগে গাইজ আপোনালোকে আহিলে সন্ধিয়া আহিব অ সেইবিলাক কিনো সেইবিলাক কি গছ বাস্তৱ ক'ত গ'ল কিমান প্ৰকাণ্ড এৰিয়া গাইজ দেখিবলৈ পাইছে কেমেৰামেন ফকাছ কৰো আপোনালোকে দেখিবলৈ পাইছে কিমান ডাঙৰ প্ৰকাণ্ড এৰিয়া মোৰ কেমেৰা চাও দুটা ধৰি আছো যে মই আমি এতিয়া গাইজ মিউজিয়াম চাবলৈ গৈ আছো তো মোৰ লগত আহক মিউজিয়ামৰ ভিতৰত কেমেৰা এলাউ নাথাকিব পাৰে যদি এলাউ আছে আপোনালোকক নিশ্চয় দেখাম মিউজিয়ামত কি কি ৰাখিছে তো আহি দেখক গাইজ আপোনালোকে নিশ্চয় দেখিছে বস্তুবিলাক দেখাহে যাব পাৰিম হা কৈ কৈ যাব নোৱাৰো মানে ভিডিঅ'টো বহুত লং হৈ যাব যে এইবিলাক আমাৰ মুখা শিল্প গাইজ গুৱাহাটী আহিলে আপোনালোকে এবাৰ নিশ্চয় শংকৰদেৱ কলাক্ষেত্ৰ ভিজিট কৰিব কাৰণ ইয়াতে বহুত ধুনীয়া ধুনীয়া মিউজিয়াম আছে বস্তু ৰাখিছে যিটো নেকি আমি বেলেগ মিউজিয়ামত ভালদৰে দেখা নাপাওঁ এইবিলাক মুখাৰ শিল্পৰ সকলো ধৰণৰ মুখা আছে ইয়াতে মাজুলীতেতো বেছি বিখ্যাত ন মুখাৰ শিল্প খাওঁ আমি এইবিলাক দেখাম ৰবা মই এইবিলাক আমি যে পুহো গাইজ এৰি পলো আপোনালোকক নিশ্চয় মই ভিডিঅ'ত দেখাইছো মোৰ ভিডিঅ'ত আমাৰ তাঁতৰ শাল ধুনীয়াকে মুগা কাটি আছে এয়া মুগা কাটি থকা দৃশ্য ধুনীয়াকে উপস্থাপন কৰিছে
এয়া আমাৰ অসমীয়া দৰা কইনা বিয়া পাতিব এয়া আমাৰ অসমৰ বিখ্যাত আমাৰ মানে বাপতিসাহোন বিহু আৰু এয়া দেখিছে গাইজ কেঁচা পাত সূতাৰ এখন চাদৰ এখন হৈছে আমাৰ অসমীয়া পৰম্পৰাৰ ৰিহা এইবিলাক আগতে আহোমসকলে পিন্ধা চুৰিয়া ধুতি এখন কি এৰী সূতাৰ কাপোৰ গাইজ মোৰ যে এৰী পলুকেইটা আছিলে মই আপোনালোকক এবাৰ নিশ্চয় এৰী সূতা কাটি দেখাম বুলি ভাবি আছো মানে আগৰ দিনৰ বাকচ কাৰোবাক ঘৰত এতিয়াও আছে আগৰ দিনৰ বাকচ আৰু ওপৰলৈ গৈ আছো আমি এতিয়া বলা বলা ওপৰলৈ বলা পাপা ওপৰত আছে হা থাপনা ধুনীয়াকৈ উপস্থাপন কৰিছে আৰু এইটো কি এইটো কাৰ্বি জনগোষ্ঠী জিমি নাগা এইটো ভিডিঅ' এটা বেলেগ কৰিম গম পাইছেনে কলাক্ষেত্ৰৰ আমাৰ অসমখন কিমান ধুনীয়া সুন্দৰ আপোনালোকে নিশ্চয় কিমানটা জনগোষ্ঠী আছে হয়নে এইবিলাক যদি আমি ধৰি নাৰাখো এইটো ৰাভা জনগোষ্ঠী ধৰি আছো আৰু ইয়াত গামোচা লগাই থকা হৈছে অৰ্ডাৰ মতে যোগান ধৰা হয় ইয়াত এইটো মিচিং জনগোষ্ঠী বেহুৰ এখন বেহুৰ গাইজ বেহুৰ কলাক্ষেত্ৰখন এখন বেহুৰ ফাইনেলি মোৰ মানুহজনৰ মানে স্পেচিয়েল বস্তুটো ওচৰলৈ গৈ আছো যিহেতু আৰি আহো নেকি ইয়াৰ পৰা এখন লৈ যায় অ' মাই গড এখন কিমান প্ৰকাণ্ড ডাঙৰ ডলা হা আমাৰ কালুদা ওচৰত এনেকুৱা বাতিটো আছে আমাৰ ওচৰতো আছে এটা তুমি সিদিনা বিকি দিলা মামৰে খাৱা এইবিলাক দেখিছেনে আমাৰ পৰম্পৰাগত কাঁহৰ বাচন বানবাতি ইমান ডাঙৰ ডাঙৰ দেখিছেনে আৰু এখন ৰহিলা বঁটা হয়নে নহয় কি বঁটা আৰু এইটো কি আছিলে এইটো কি আছিলে এইটো কি আছিলে এইটো জপা এইটো জপা এটা সেইটো জপা নহয় এইটো বেলেগ আৰু এখন বানকাহী হয় নাই এখন বানকাহী হয় নাই বঁটাই এখন বঁটা দেখিছেনে গাইজ এইটো হ'ল ঔটেঙা মূৰাৰ দৰে বঁটা এখন ঔটেঙা গছৰ মুহাটো যেনেকুৱা থাকে নহয় বঁটাখনৰ খুৰাটো সেনেকুৱা আৰু এইটো আনকমন এইটো কল নে কি এইটো কল গাইজ আগতে ৰজাৰ দিনৰ কল চাই শেষে কৰিব নোৱাৰি এইবিলাকো মুহা এইবিলাক চালো নেকি নাই চোৱা গাইজ নগাসকলে পিন্ধে নেকি এইটো টুপি নে কোনে পিন্ধে মই পাহৰি গৈছোঁ কিন্তু এনেকুৱা টুপি মই পিন্ধা মানুহ দেখিছোঁ মানে ভিডিঅ'ত আৰু এইবিলাক পেপা ইমান বস্তু থাকি গৈছে ঠিকনা নাই আৰু এখন দোলা আমাৰ আইতাক দোলাত বোলে আইতাক বিয়া পাতিছিলে এখন দোলা ধুনীয়াকৈ দোলা আৰু এইটো মাছ ধৰা নগাসকলে ব্যৱহাৰ কৰে যে গাইজ নাচিবলৈ এইকেইডাল আৰু আগৰ দিনৰ কোৰ কুঠাৰবিলাক নষ্ট শস্ত্ৰবিলাক কেনেকুৱা আছিলে গাইজ ভিডিঅ'টো চাই এটা কেনেকুৱা ভাইব পাইছে মানে আমাৰ অসমখন ইমানেই ধুনীয়া এখন অসম ইমানে মানে কলা সংস্কৃতিয়ে ভৰপূৰ নহয় আপোনালোকক কি ক'ম আৰু এনেকুৱা ভিডিঅ'বিলাক চাই থাকিলে এনেকুৱা বস্তুবিলাক চাই থাকিলে এনেকুৱা লাগে যে সকলোবোৰ বস্তু ধৰি ৰাখিম কিন্তু কি ক'ব চব ধ্বংস পথেদি গৈ আছে চৰকাৰে ইয়াত তেনেকৈ বস্তুবিলাক সংগ্ৰহ কৰি ৰাখিছে দেখি বেছি ভাল লাগিছে ইয়াতকৈ যাতে আৰু উন্নত কৰিব পাৰে তাৰে মোৰ কামনা মানে চৰকাৰলৈ আৰু সেইটো ৰংঘৰ এইবিলাক আমাৰ বিয়া হ'লে ব্যৱহাৰ কৰে এটা চাকি জ্বলাই এইটো কিবা এটা বুলি কয় পাহৰি থাকিলোঁ এইবিলাক সকলোবোৰ বস্তু মাটি কি ধুনীয়াকৈ তেখেতৰ এটা এটা আঙুলি স্পৰ্শই কিমান ধুনীয়া ধুনীয়া বস্তুৰ আকৃতি লৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইটো পুৰা মাটিৰ সামগ্ৰী বস্তু এটা এইটো
হুকা আগৰ দিনৰ ৰজাসকলে যে খাইছিলে হুকা সেইবিলাক হয় এইবিলাক কাঠৰ পুতলা আমাৰ আজিকালি ল'ৰা ছোৱালীয়ে স্পঞ্জৰ পুতলা দি খেলে কিন্তু আগৰ দিনৰ ৰবাই পুতলাবিলাক এনেকুৱা ধৰণৰ আছিলে ল'ৰা ছোৱালীয়ে খেলা আৰু এখন নাও এইটো তৌ হয়নে হাৰি কৰি হাতেৰে নুচুব চুবলৈ মনা কৰিছে মই গম নাপাইছিলোঁ দেখিছেনে কিমান ডাঙৰ এইটো বেছি বস্তু ভাল লাগিছে এইটো হ'ব পাৰে আমাৰ মহিলাসকলৰ কিবা বস্তু নেকি এইবিলাক নাচনী কাহনী পুথি বাকচ কাঠৰ বাচন এইবিলাক দেখিছেনে কিমান সুন্দৰ পিতলৰ সামগ্ৰী এইবিলাক আগৰ দিনত ভাত বনোৱা তৌ কলগিটা হবে পুলিশ ফেস্টি আৰু ওপৰত বোলে কিবা আছে আমি তাকে চাবলৈ গৈ আছো গাইস মই আহে ডাইৰেক্ট সত্যা নৃত্যহে দেখা পাইছো তুমি যাবাই ইয়াক থৈ যোৱা হে ভাগৰ লাগিছে গাইস কষ্ট হ'ব পাৰে শক্তি এৰি দিয়া নাই চাং ঘৰত অলপ কিবা সাজ চাজ খাই আহো বলক এইটো চাংঘৰ এনেকে নামি আহি গাইছ নামঘৰ দেখা পাব আপোনালোকে আমাৰ অসমীয়া নামঘৰ পাগলকেইটাক চক গাইছ এইটো আমাৰ আইতা ককা ঘৰ সঁচাকে কৈছো গাইছ আগতে আমাৰ আইতা ককা ঘৰটো এনেকুৱাই আছিলে আমি ভূপেন হাজৰিকা মিউজিয়াম চাবলৈ যাম গাইছ বলক কি ডাইলগ মাত থাকে ভাগিনে ये बोले शूटिंग करा है ना बोले ये कहाँ से आ गया हमारे बीच में যিহেতুকে মিউজিয়ামৰ ভিতৰলৈ কেমেৰা এলাউড নাই সেইকাৰণে আমি কেমেৰা নিনিলোঁ মানে আপুনি ইয়াতে আহিলে মানে ভূপেন হাজৰিকা বেডৰুমৰ পৰা ড্ৰয়িং ৰুমত ডাইনিং ৰুম চব দেখা পাব ধুনীয়াকৈ ভূপেন হাজৰিকা ঘৰত অহা যেন লাগিব আৰু আপোনাৰ সকলো ধৰণৰ ক'ত কি ফটো আছিল তেখেতৰ কি বাদ্যযন্ত্ৰ আছিল সকলোবোৰ দেখা পাব ভাল লাগিলে তো এবাৰ আপোনালোকে আহিলে ইয়াতে নিশ্চয় আহিব কিবা মিটিং স্পেচিয়েল মিটিংবিলাকৰ ফটো ইয়াতে দি থোৱা আছে আৰু ললিত কলা ভৱনত এখন কি এখন এটা ইউনিক বস্তু এখন কি বিছনা নেকি এখন আগৰ দিনৰ হেৰি এইটো কি বুলি কয় ডিভান হ'বলা ন বক্স পালেং এনেকুৱা এখন বিছনা আমাৰ ঘৰতো আছে কিন্তু এইবিলাক নাই আমাৰ আইতাৰ আছে ইয়াতে আমাৰ অসমীয়া কলা কৃষ্টিৰ নামঘৰত আমি যি সত্ৰীয়া নৃত্য হওক ভাওনা হওক সকলো ধৰণৰ গায়ন বায়ন হওক সকলো ধৰণৰ বস্তু ইয়াতে উপস্থাপন কৰা হৈছে ধুনীয়াকৈ নাম লৈ আছে এইফালে আমাৰ বিয়াৰ পৰম্পৰা এয়া এটা নিয়ম এনেকৈ আছে মানে আৰু সেয়া ভাওনা আৰু এয়া হৈছে আমাৰ ভাগৱত ভ্ৰমণ হোলী এইটো এটা হোলীৰ দৃশ্য আৰু এয়া আমাৰ ভাগৱত পাঠ যেতিয়া হয় আমি নামঘৰবিলাক এনেকৈ ধুনীয়াকৈ সজাই লওঁ
সকলো বস্তু সুন্দৰভাৱে উপস্থাপন কৰিছে সেয়া দেখি আমাৰ বহুত ভাল লাগিছে সেই গায়ন বায়নে হওক বা সূত্ৰৰে হওক সত্ৰাধিকাৰ অসমৰ এটা জেগাতে ইমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড জাপি দেখা পাব সেয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কি দিছে কৈ দিয়া ফুচকাত কি দিছে ফুচকাত